হাইলাকান্দি জিলাত বাংলাদেশৰ পৰা প্ৰথমখন পণ্যবাহী জাহাজৰ আগমন ঘটিল কৰিমগঞ্জলৈ। সূচনা হ'ল জলপথেৰে বাংলাদেশৰ সৈতে বৰাক উপত্যকাৰ বাণিজ্যিক সম্পৰ্ক। মঙলবাৰে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল কৰিমগঞ্জ। বাংলাদেশৰ নাৰায়ণগঞ্জৰ পৰা কুচিয়াৰা নৈ পাৰ কৰি কৰিমগঞ্জ বন্দৰত আহি উপস্থিত হয় চিমেণ্ট ভৰ্তি জাহাজ আৰু জাহাজখনক আদৰণি জনোৱাৰ বাবে উপস্থিত আছিল BSFৰ লগতে কৰিমগঞ্জ প্ৰশাসনিক বিষয়াসকল। জানিব পৰা মতে কৰিমগঞ্জৰ লগতে শিলচৰ আৰু বহুতো প্ৰান্তলৈ যাব বাংলাদেশী সিমেন্ট। কোথা থেকে আসছে? নারায়ণগঞ্জ থেকে আসছে। ট্রায়াল মুভমেন্টে IWA পক্ষ থেকে আমাকে অ্যাপ্রোচ করলো যে মালটা আনার জন্য, ট্রায়াল মুভমেন্টের জন্য। আমিও রাজি হলাম, নিয়ে আসলাম। মানে কয়টি জাহাজ আছে? একটি জাহাজ প্রথম, জাহাজ পথে নৌপথে প্রথম। এখানে আমরা তো 3টা ডিস্ট্রিক্টে নিয়েছি, CNF নিয়েছি, করিমগঞ্জ, হাইলাকান্দি, শিলচর। এখানে আমরা সাপ্লাই দেবো 125 মেট্রিক টন, 2500 ব্যাগ, 2500 ব্যাগ। কৰিমগঞ্জৰ পৰা অৰবিন্দ দাসৰ ৰিপৰ্ট 7